ল'ৰাজনে কৈছে, সৰুৰে পৰা গাঁৱৰে ছোৱালীজনীক ভাল পালো, 12 বছৰ ভাল পাই বিয়া পাতিলো। 4 বছৰ লগত থকাৰ পাছত দুজনে বেংগলোৰ গলো কাম কৰিবলৈ। 1-1.5 বছৰ কাম কৰাৰ পাছত তাই এটা মোবাইল কিনিলে আৰু মোবাইল কিনি ভিডিঅ' বনাব ধৰিলে। তাৰ পাছত অকলে ঘৰলৈ আহিলে। ঘৰ আহি মোক ক'লে, আৰু তোৰ লগত নাযাও। এতিয়া মোক এৰি ছোৱালীৰ দৰে জীৱন যাপন কৰিব ধৰিছে আৰু এতিয়া তাই বাহিৰত আছে। সেই ছোৱালীজনীক মই এটা কথা কওঁ, ইনষ্টাগ্ৰামত ভিডিঅ' বনাই দুজনমান মানুহৰ এটেনশ্যন পায় যদি তুমি ভাবিছা তোমাৰ জীৱনটো সফল হৈ যাব, তেতিয়া সেইটো তোমাৰ ভুল ধাৰণা। জীৱন গঢ়িবলৈ জীৱন সংগী লাগে, আলহী নহয়, অৰ্থাৎ ফলোৱাৰ্ছ নহয়। তোমাৰ ফলোৱাৰ্ছ অকল তোমাৰ লগতে নাই, বহুতৰ লগত আছে। আজি তুমি যাৰ এটেনশ্যন পাই, যাৰ লগত কথা পাতি নিজৰ আপোনজনক এৰি থৈ গৈছা, কালি যেতিয়া সেই ব্যক্তিজনে তোমাক এৰি থৈ যাব, তেতিয়া কি কৰিবা? এটা কথা সদায় মনত ৰাখিবা, স্বামী থকাৰ পাছতো যদি কোনোবাই তোমাৰ লগত কথা পাতিছে আৰু যদি তুমি চান্স দিছা কথা পাতিবলৈ, তেতিয়াহ'লে তোমাৰ লক্ষণ বেয়া। ভাইজান তোমাক কৈছো, দুখ নকৰিবা। আজি তোমাক কন্দুৱাইছে, কালি তাই কান্দিব। আজি তোমাক ধোকা দিছে, কালি তাই ধোকা খাব। ধন্যবাদ।